আহক বন্ধুসকল, আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মোৰ ৰুমৰ সন্মুখৰ কেনেকুৱা ভিউ হয়। এইখিনি পিছত দেখিব পাৰিছে। এই ঠাইখিনি DIFC বুলি কয়, ডুবাই ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল চেণ্টাৰ হয়। এইটো বহুত ডাঙৰ মানে কি এটা টুৰিষ্ট ডেষ্টিনেশ্যন হয় আৰু বহুতেই ফেমাছ ঠাই। ইয়াত বহুত আপোনালোকে চাব পাৰিছে, এই ছাইডত মেট্ৰ' ষ্টেচন আছে। ইয়াৰ কাষতে এই পৃথিৱীৰ ওখ বিল্ডিং যিটো 163 ফ্ল'ৰ আছে, সেই বিল্ডিংটো ইয়াতেই আছে। ইয়াৰ পৰা এই আপোনালোকে চাব পাৰিছে সেই মেট্ৰ' ষ্টেচনটো, এই মেট্ৰ' ষ্টেচন হয় সেইটো। তাৰ পৰা এটা ষ্টপ আগত গ'লে সেই ওখ বিল্ডিংটো পোৱা যায়। গতিকে আহক বন্ধুসকল, আপোনালোকক এনে ইয়াত দেখাই আছোঁ কি বস্তু আছে। ইয়াত ছুপাৰ মাৰ্কেট এখন আছে। গতিকে আহক আৰম্ভ কৰিছোঁ, বেছি সময় নষ্ট নকৰি। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল আৰু আপোনালোকৰ কি হালচাল। মই হৈছোঁ আকাশ। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মোৰ ৰুমৰ সন্মুখত কেনেকুৱা ভিউটো হয়। মই ডুবাইত আছোঁ বৰ্তমান। এই ডুবাইৰ DIFC বুলি কয়, ডুবাই। বাপৰে বাপ, কি কুকুৰ এইটো, হাতী নিচিনা কুকুৰ। আপোনালোকে দেখিছেনে নাই? বাপৰে বাপ, এই কুকুৰে ধৰিলে শেষ আৰু জীৱন। এতিয়া ঠিক আছে, আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মই মোৰ ৰুমৰ সন্মুখত যিটো মানে এৰিয়া হয়, এইটো একেবাৰে ডুবাই ডাউন টাউন এৰিয়া হয়। এইটো বহুতেই মানে এক্সপেঞ্চিভ এৰিয়া হয়, বহুত মানে দামী ঠাই। ইয়াত ঘৰৰ ভাড়া বা বস্তু কিনিবলৈ হ'লে বহুত দাম, কাৰণ কি এইটো বহুতেই VIP এৰিয়া হয় এইটো। আৰু বহুত টুৰিষ্ট ইয়াতেই থাকিবলৈ আহে, টুৰিষ্ট ডেষ্টিনেশ্যন হয়। আপোনালোকে যেনেকৈ দেখিব পাৰিছে সন্মুখত, মই আপোনালোক দেখুৱাম এতিয়া। পৃথিৱীৰ ভিতৰত ওখ বিল্ডিং যিটো হয় মানে বৰ্তমানলৈকে 163 ফ্ল'ৰ আছে তাত। আৰু এই গোটেই ডিটেইলছখিনি আপোনাক দিম আৰু ভিডিঅ'ত আপোনালোক দেখুৱাই আছোঁ। গতিকে এই বিল্ডিংটো মানে বহুতে এট্ৰাক্টিভ হয়, বহুত টুৰিষ্ট বহুত আহে ইয়াত। আৰু বহুত টুৰিষ্ট বুলিয়ে নহয়, বহুত বিজনেছ মিটিংছ আৰু বহুত গভৰ্ণমেণ্ট অফিচ আৰু বহুত কৰ্পৰেট অফিচো হয় ইয়াত, বহুত আছে। আৰু এইবিলাক আপোনালোকে দেখিব পাৰিছে, এইবিলাক চব 5 ষ্টাৰ হোটেলেই হয়। এইবিলাক যে আপোনাৰ সন্মুখত মানে ওখ ওখ বিল্ডিংবিলাক দেখিছে, প্ৰায় বিল্ডিংবিলাকেই ওখ বিল্ডিংবিলাকেই 5 ষ্টাৰ হোটেলছ হয় এইবিলাক। আৰু যিটো মানে একেবাৰে ওখ বিল্ডিং যিটোৰ কথা মই কৈ আছোঁ, 163 ফ্ল'ৰ হয়, 163 ফ্ল'ৰ। সেই বিল্ডিংটোৰ ভিতৰতো এখন 5 ষ্টাৰ হোটেল আছে, আৰমানী হোটেল বুলি কয় এইটো। গতিকে তেনেকুৱা তাৰ ভিতৰতো বহুতখিনি বস্তু আছে, এপাৰ্টমেণ্টছ আছে, ৰেষ্টুৰেণ্ট আছে, হোটেল আছে, বাৰ আছে, মানে বহুত ধৰণৰ বস্তু আছে। গতিকে আমাৰ ভাৰতৰ মানুহ এজনো আছে কেৰেলাৰ পৰা। সেই মানুহজনে মানে এই বুৰ্জ খালিফাৰ ভিতৰত চবতকৈ বেছি ফ্লেট সেই মানুহজনৰে আছে। ভাৰতৰ মানুহ, কেৰেলাৰ মানুহ হয়। সেই বিল্ডিংটোত ফ্লেট কিনিব লাগিলে কিমান যে লাখ লাখ কোটি টকা লাগিব। গতিকে এইটো হ'ল ছিগনেল। ইয়াত মানে গ্ৰীণ ছিগনেল থাকিলে আপোনালোকে ৰাস্তাটো পাৰ কৰিব পাৰে। যদি এই ছিগনেলটো ৰেড হৈ থাকে, তেতিয়াহ'লে আপুনি ক্ৰছ কৰিলে আপোনাৰ লগে লগে ফাইন লাগি যাব। তেনেকুৱা ডুবাইত এনেকুৱা মানে নিয়মখিনি জানিব লাগিব। ডুবাইত আপোনালোকে আহিলে ছিগনেল ৰাস্তা পাৰ কৰাৰ সময়ত বহুত সাৱধান, কাৰণ কি ইয়াত ছিগনেল যদি অন হৈ নাথাকে আৰু ৰাস্তাটো পাৰ কৰে, বৰ্তমান অন হৈ আছে আপোনালোকে চাব পাৰিছে, এইটো গ্ৰীণ ছিগনেল দি আছে, এইটো মানে জঁপিয়াই আছে, মানে এইটো বন্ধ হ'বলৈ হৈছে, আকৌ বন্ধ হ'লেই আকৌ মানে। কিন্তু মই পাৰ কৰিছোঁ, সেইটো একো কথা নাই। একেবাৰে ফাৰ্ষ্ট ক্লাছ মানে ঠাই হয় আৰু আপোনালোকে দেখিবই পাৰিছে আৰু বুজিবও পাৰিছে। একেবাৰে সুৰক্ষাও মানে বহুত ভাল ইয়াত, মানে কি কোনো চোৰ ডকাইতি কোনো একো চিন্তা নাই। আপোনাৰ টকা পইচা যিবিলাক বস্তু আছে চব ৰাস্তাত পেলাই থ'লেও কোনেও মানে ইয়াত হাত নলগাব, তেনেকুৱা। গতিকে বহুত ভাল ঠাই, আপোনালোকে আহক। মইতো আশা কৰোঁ আৰু মই কওঁ, আমাৰ অসমীয়া ল'ৰা ছোৱালী যিবিলাক মানে য়াংষ্টাৰ্ছ আছে, মানে নজৱান যিবিলাক আছে ল'ৰা ছোৱালী, সকলোৱে এনেকৈ বাহিৰত ওলাওক। অসমৰ পৰা বাহিৰত ওলাই আপোনাৰ জীৱনত মানে স্কিল ডেভেলপ কৰক, শিকক কিবা। যেনেকৈ কি বহুত ধৰণৰ স্কিল আপোনালোকে লিখা পঢ়া নহ'লেও আপোনালোকে শিকিব পাৰিব, যাৰ ফলত কি ভৱিষ্যত এটা মানে আপোনাৰ লাইন লাগি যাব। আৰু যেনেকৈ হোটেল ইণ্ডাষ্ট্ৰীৰ কাম হ'ল, বা ফোন এটা আহিছে, ৰ'বকচোন উঠাই লওঁ। হেল্ল', ফোন এটা আহিছিলে, লগৰ ল'ৰা এজনে ফোন কৰিছিলে। গতিকে এই বুৰ্জ খালিফা বিল্ডিংটো চাব পাৰে আপোনালোকে, কিমান ধুনীয়া বিল্ডিং হয়, দেখিবলৈ বহুতেই ভাল লাগে। আৰু তাৰ কাষত যিটো মানে নাও নিচিনা বিল্ডিংটো দেখিছে, দুটা বিল্ডিং একেলগে জইণ্ট হৈ আছে ওপৰত, সেইটোও 5 ষ্টাৰ হোটেলেই হয়। দ্য এড্ৰেছ বুলি কয় এই বিল্ডিংটো, এই হোটেলটোৰ নাম হয় দ্য এড্ৰেছ হোটেল। 5 ষ্টাৰ হোটেল হয় এইটো, বহুত ডাঙৰ হোটেল হয় একেবাৰে। বৰ্তমানলৈকে অ'পেন হোৱা নাই বাৰু, অ'পেন হ'বলৈ আৰু কিছু সময় লাগিব বোধহয়।
মই ভালকৈ গম পোৱা নাই আৰু আপোনালোক এই স্ক্ৰীনখনত দেখিব পাৰিছে বুৰ্জ খলিফা 100 টোটেল 63 ফ্লোৰ আছে আৰু টোটেল হাইট 830 মিটাৰ হয় ৱৰ্ল্ড ৰেকৰ্ড 6টা পাইছে গতিকে আপোনালোকে ভাবি চাব কেনেকুৱা বিল্ডিং হ'ব এইটো আৰু তাৰ আশে-পাশে আপোনালোকে যিবিলাক দেখিব পাৰিছে এইবিলাকো সব 5 ষ্টাৰ হোটেলেই হয় গতিকে আহক এতিয়া আপোনালোক দেখুৱাইছোঁ এইটো পোষ্ট অফিচ হয় ডুবাই পোষ্ট অফিচ তাৰ পিছত পিনে আপোনালোকে একে সমানৰ যিটো দুটা বিল্ডিং একেলগে দেখিছে সেই দুটা বিল্ডিঙত মই কাম কৰোঁ ৰাস্তাটো হিপাৰে হয় ৰাস্তাটো পাৰ কৰিব লাগিব তাৰ কাৰণে তেতিয়া আপোনালোকে যে চাব বিচাৰে মই কেতিয়াবা বাৰু কাষত গৈ ভিডিঅ' বনাই দিম তাৰ সেই বিল্ডিংটোটা 50 ফ্লোৰ আছে প্ৰতিটো বিল্ডিঙতে 50 ফ্লোৰ মানে ওখ হয় আৰু এইটো ৰাস্তাৰ হিপাৰে আপোনালোকে দেখিব পাৰিছে কানাডিয়ান ইউনিভাৰ্চিটি হয় ইয়াত বহুতো পঢ়া লিখাৰ বাবে সুবিধা থাকে আৰু কেইদিনমান আগতে মই তাত এটা টেষ্ট দিছোঁ আপোনালোকে আশীৰ্বাদ কৰক যাতে মোৰ পৰীক্ষাটো মানে ভাল হয় তে আহক এতিয়া আপোনালোক দেখুৱাই আছোঁ এইটো হ'ল শেখ জায়েদ ৰোড মই প্ৰথমতে ভিডিঅ'টোৰ প্ৰথমতে আপোনালোক দেখুৱাইছিলোঁ এইটোৱেই হ'ল ডুবাই শেখ জায়েদ ৰোড বহুত বিজি ৰোড হয় এইটো আবু ধাবি ডাইৰেক্ট যাব পাৰি এইটো ৰাস্তা আগলৈ সিদ্ধা গ'লে আবু ধাবি হয় আৰু এইটো হ'ল ইয়াতে মানে সুপাৰ মাৰ্কেট মোৰ ৰুমৰ ওচৰতে হয় 5 মিনিট দূৰ মাত্ৰ খোজকাঢ়ি আহিলে এইটো এই শেখ জায়েদ ৰোড এইপিনে পিছপিনে এইটো হ'ল সুপাৰ মাৰ্কেট ইউনিয়ন কোঅপ বুলি কয় তো বহুত ডাঙৰ সুপাৰ মাৰ্কেট আপোনালোকে চাব পাৰিছে বহুত ডাঙৰ হয় ভিতৰত কাপোৰৰ পৰা চব্জিৰ পৰা বহুত ধৰণৰ বস্তু ইয়াত পোৱা যায় গতিকে এবাৰ ভিতৰত গৈ আপোনালোক এনে ৰাউণ্ড মাৰি দেখুৱাইছোঁ কিন্তু একেবাৰে গোটেইখিনি ভিতৰত সোমাই নাযাওঁ আৰু আপোনালোক এনে দেখুৱাম বাৰু ইয়াত প্লাষ্টিকৰ হেণ্ড গ্লাভছ লগাই লৈছোঁ আজিকালিতো সকলো ঠাইতে এনেকা মানে চলি আছে আপোনালোকে গমেই পাইছে সুৰক্ষাৰ বাবে প্লাষ্টিকৰ হেণ্ড গ্লাভছ আৰু স্যানিটাইজাৰ টেম্পাৰেচাৰটো চেক কৰি ল'লে কাৰণ কিয় এইটো সুৰক্ষাৰ বাবে কৰিবই লাগিব আৰু আমাৰ অসমতো আমাৰ ভাৰততো সকলো ঠাইতে কৰি আছে আৰু আগলৈকো কৰিব আৰু কৰাটো বহুতেই দৰকাৰ আপোনালোকেও সতৰ্কত থাকক মানে যিবিলাক চৰকাৰৰ পৰা গাইডলাইনছ দিয়া হৈছে সেইবিলাক কমপ্লিটলি ফ'ল' কৰক আৰু এইটো হ'ল আল আনসাৰী এক্সচেঞ্জ ইয়াৰে পৰা পইচা পঠোৱা যায় ভাৰতত এই সাইডত আপোনালোকে দেখিছেনে এইটো এক্সচেঞ্জ চেণ্টাৰ হয় ইয়াৰ পৰা মই ভাৰতত ঘৰত পইচা পঠাওঁ ইয়াৰ পৰা আৰু এইটো কমিউনিটি ফাৰ্মাচী হয় ইয়াতে আমাৰ মানে জেনেৰেলি যিটো ঔষধ লাগে মানে মূৰৰ বিষ কিবা তেনেকুৱা ঔষধ ইয়াৰ পৰা ল'ব পৰা যায় এতিয়া মাৰ্কেটৰ ভিতৰত সোমাইছোৱেই আপোনালোকে এনেই এবাৰ মানে এনে ৰাউণ্ড এটা মাৰি দেখুৱাই দি আছোঁ কেনেকুৱা হয় বোধহয় ইয়াত তেওঁলোকে বৰ্তমান কেমেৰা এলাউ নকৰিব গম নাপাওঁ তথাপিতো চাওঁ কেমেৰা ৰেকৰ্ডিং কৰা দেখিলে বোধহয় কোনোবাই মানা কৰিব গতিকে চাওঁ কি হয় আপোনালোক দেখুৱাই আছোঁ এইবিলাক চাওক বোলা ফ্ৰুটছ এণ্ড ভেজিটেবল ছেকশ্যন হয় এইটো ইয়াতে ফ্ৰুটছ আৰু ভেজিটেবল পোৱা যায় ফল মূল আপোনালোকে সন্মুখত দেখিব পাৰিছে তিয়হৰ কিলো কেইটকা এইটো নেমু টেঙা এইটো কি হয় নেমু টেঙা অৰেঞ্জ কমলা টেঙা চব আছে ইয়াত বস্তুবিলাক 10 টকা 5 টকা 8 টকা এনেকা দাম হয় বেছি দাম নহয় বাৰু 10 টকা এইটো সালান চিল্লি হয় 10 টকা পেকেট এইটো ক্ষীৰা মানে তিয়হৰ পেকেট 10 টকা হয় মানে পেকেট বনাই থৈছে এইবিলাক নাৰিকল আছে আৰু ইয়াত আঙুৰ এইটো ড্ৰাই ষ্ট'ৰ হয় এইটো ড্ৰাই ছেকশ্যনটো ইয়াতে আছে মানে যিবিলাক বস্তু শুকান এইটো তিয়হৰ 2 টকা নেকি কিলো 3 টকা এনেকা কল 2-3 টকা কল কেইটকা 5 টকা হয় বিভিন্ন ধৰণৰ কল আছে বেলেগ দামো আছে 6 টকা 5 টকা এনেকা আছে ঠিক আছে পাইনাপল আছে বেঙেনা আৰু বহুত ধৰণৰ আমো আছে ইয়াত আম বহুত ধৰণৰ বস্তু আছে আৰু ভালেই গোটেইখিনি মোৰ মানে এইটো আমৰ কেইটো 30 টকা কিলো বাপৰে বাপ বহুত দাম হয় বহুত দামী হয় 14 টকা এইটো কি খেজুৰ এইটো খেজুৰৰ কিলো 14 এইটো সাউদি খেজুৰ হয় এইটো ভাল একেবাৰে ভাল কোৱালিটি সেইটো কাৰণত দামটো বেছি হয় অকণমান আৰু মই অকণ কোনোবা এজনে আহি মোক মানা কৰিলে বন্ধুসকল মাফ কৰিব আপোনালোকে মই মানে ছুপাৰভাইজাৰ এজন আহি মোক ৰেকৰ্ডিং কৰিবলৈ মানা কৰিলে গতিকে একো নকলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল বাৰু বন্ধুসকল আপোনালোকে মাফ কৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ক'ৰবাত ছুপাৰ মাৰ্কেটবিলাক কেনেকুৱা হয় গতিকে আজিলৈ ইমানখিনিয়ে গতিকে আপোনালোক বহুত ধন্যবাদ থেংক ইউ বাই বাই